ৰেডি কৰে ইমৰান দে ৰোল কেমেৰা একশ্যন ফাৰ্ষ্টত প্ৰিয় দৰ্শক মই বৰ্তমান উপস্থিত আছোঁ শুকুকুচি গাঁৱত ইয়াত বোলে যোৱা নিশা ছাগলী চুৰ হৈছে তাৰে সন্ধানত আমি আহিছোঁ আপোনালোকে চাই আছে হাহাকাৰী নিউজ আহকচোন আমি মানুহৰ পৰা কিছু কথা জানি লওঁ আপোনাৰ ছাগল চুৰ হৈছে নেকি কইবি নহয় মানে অলপ মই বাতৰি কৈ পাইছোঁ বাতৰি ঘণ্টাৰ বাতৰি সূৰ্যৰ পাছত বাতৰি ল'ব আহিছা নহয় মানে আপোনাৰ অলপ এ বাল মোৰ যা দাদা আপুনি মানুহ দৰে নকয় কিয় মই মানুহ দুটা কথা ক'ব লাগে মই সৰু ছাগল এটাৰ নিচিনা বুলি ভাবিছা নেকি তই নহয় মানে আপুনি অলপ মিডিয়াৰ আগত ভালকৈ ক'ব লাগে কথা মিডিয়াটো থৈ দি মিডিয়াটো চব কথা এনেকে আপোনাৰ ছাগলী চুৰি হৈছে এতিয়া মানুহক কি মেছেজ দিব মোৰ মেছেজ ঘণ্টাৰ মেছেজ দিম তাহাঁতক মোৰ ছাগল ঐ তালা মাৰা সেইটো লৈ গৈছে এইটো হাম্বাৰ তালা হাম্বাৰ এই হাম্বাৰ তালা দি এক কোব মাছে ঘণ্টা তালা দূৰ হয়তো আপুনি মানুহক কিবা এটা মেছেজ দিব লাগিছিল মেছেজ মানে কি দিম আৰু মানুহে তালা মাৰাৰ পিছতো যদি লৈ গৈছে চুৰে এতিয়া আৰু কি মেছেজ দিম সেইটো কওকচোন তথাপিতো অলপ মানুহে সচেতন হোৱাটো ভাল হ'ব আপুনি কৈ দিলে ইনকে গলিৰ আগত ইনকে ৰখি থাকিব লাগিব ঠেংখন দাঙি কিনে কোনোবা আহিলে ইনকে ইমান তেনেকুৱাই অৱস্থা হৈছে যিহেতু তালা মাৰাৰ পিছতো গলিত চাকৰি ৰাখিব পৰা নাই ৰখি থাকিব লগা নিচিনা হৈছে আপুনি কি ক'ব মই আৰু কি ক'ম এইখন গাঁৱত বানৰ পিনে বান মানে কি জানানে নাই গম পাইছোঁ দিয়ক গম পাইছোঁ কি বানপানী আৰু এইভাগে চুৰৰ পিনে চুৰ আৰু সেয়া আৰু আমাৰ এইটো মোক দেখছো দাদা কি কৰে নাই এইটো মই ল'ব নোৱাৰো নেকি এইভাগে যাই থাকাতে ৰাতি মোটামুটি ঘণ্টা ফিল্ম ৰাস দাদা মাতি দিব লওক আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ যায় নেকি নাই দেখা নাপা বস্তু মই ক'ত কি সন্দেহ কৰিম তথাপিতো এনে ৰাতি আপুনি অলপো শব্দ পোৱা নাই নেকি শব্দ মানে কি ছাগলকেইটাই বেবে থাকে না এনেকৈ বেবে থাকে ছাগলকেইটাই তো ৰাইজক এটা আপুনি মেছেজ দিব পাৰিলে ভাল হয় নাই মই মেছেজটো দিওঁ যে সমূহ ৰাইজকে এটা অনুৰোধ জনালোঁ সচেতনে থাকক ভালে থাকক ছাগল কেইটা চুৰ হৈছিল 1 ঘণ্টা 4টা হয় বাৰু ধৰক আমি গৃহস্থৰ মতামত জনাইছোঁ তেখেতে কৈছে যে তেখেতৰ গোহালিত তালা মাৰাৰ পিছতো ছাগলী চুৰি কৰিছে সেয়ে আপোনালোকে অলপ সজাগ হৈ থাকক সচেতন থাকক ৰাতি বেলাই আপোনালোকে পহৰা দিয়াৰ চেষ্টা কৰক আৰু কাৰোবাক সন্দেহ পালে আপুনি ওচৰৰ পুলিচ ষ্টেচনত খবৰ দিয়ক আপুনি ছাগল চুৰৰ বিষয়ে কি ক'ব মানে ৰান্ধক লাগ পালি মানে পিঠি বলা বুলি কৰিব মন যায় একদম আৰু বহু কেইঘৰ মানুহৰ ছাগলী চুৰিছে আমি তালৈকে অলপ যাওঁ কালি ৰাতিপুৱা মোৰ ছাগলটো উঠি চাওঁ যে ছাগলটো নাই গলি পাই আৰু দেখা পালে এই ভোলাবাৰটো দি ইফালে বোলে হানি দুফেলা কৰিম কেমেৰা ষ্টপ কৰ অলপ খেলিব যোৱাকালি আপোনাৰো ছাগল চুৰিছিল নেকি দগৰা ডাঙৰ ডাঙৰ 80 বছৰীয়া আৰু 60 বছৰীয়া খাহী 3টা নাই কিমান মান দাম আছিল খাহী 3টাৰ এটা আছে 16 লাখ 3 টকা এটা আছিল ক'ৰবাত 23,000 মান হ'ব এটাত 14,000 মান হ'ব চব মিলি 32,000 চুৰ কেনেকৈ সোমাইছিল আপোনাৰ গোহালিত চিকল ডাল ক'ত থৈছ চিকল কাটি সোমাই গৈছে চিকল ডাল চাবা নেকি ৰবা চিকল এটা কি দিবা কাটছি নাজানো দাঁতে দিয়ে কাটছি না মুখে দিয়ে কাটছি টুকুৰা টুকুৰি কৰি থৈ গুচি ছাগল কেইটা এইটো চাইডত লগচোন চাগে চিকল এতিয়া চাই ল ৰাইজ ইয়াত কৰি ডাঙৰ চিকল আনিব মই দাখন ধাৰে আছোঁ পুৰা ধাৰে আছোঁ আহিলে এবাৰ তাহাঁতৰ কাণ ৰাখিম হয়তো ঠেং ৰাখিম আৰু কিবা ক'ব কি ক'ম ভাই দুখৰ বিলে এই আপুটোক কাপোৰ দিবৰ কাৰণে মই ছাগল বস্তুলো কাপোৰ দি লাংটা হৈছে নাচাই গা কাপোৰে নাই গা যা মই নাযা তাৰ পৰা নতুন কাপোৰ এটা পিন্ধিবি যা চুৱেটাৰ এটা যা আপোনালোকে দেখিছে যে ছাগলীৰ কাৰণে ছাগলী বহি কাপোৰ দিয়াৰ কাৰণে এখেতসকলে ছাগলী বহিছিল এখেতৰ ছাগল চুৰ গৈছে দাদা আপুনি ৰাইজক কি মেছেজ দিব ৰাইজক কি মেছেজ দিম ৰাইজক মেছেজ দিব লগা একো নাই এটাই যিহেতু কাটছি এবাৰ ইয়াত কৰি অলপমান টানচে লগাব লাগিব কিবা একডাল কি লগা ভাল হ'ব মই অলপ চিন্তা কৰি জনাই আছোঁ ৰ'ব 1 মিনিট ৰ'ব দাদা আপুনি কিবা ভাবিলে নাই ভাবিলোঁ কিবাটো বাদ দিলোঁ এডাল ভাল ডায়মণ্ড ৰছী এটা মাৰিবাক দিব এনেকৈ বান্ধি দিব ঘণ্টা ছাগলটো পিছৰ কথা মানুহটো পিছৰ কথা কোনো ৰিক্সাটা কাটিব পৰা নাই এটা মোৰ থৈ দিলোঁ ইয়াতে প্ৰিয় দৰ্শক দাদাই ক'লে যে এই ৰছীৰে গান্ধিলে গোহালিৰ কাটিব নোৱাৰে এই ৰছীৰে আপোনালোকে ব্যৱহাৰ কৰক দাদা এটাৰ দাম কিমান আছিল এটা 3,14,080 টকা 90 পইচা চুৰে ছাগলীত কৰি এডাল ৰছী আগতে চাব আপোনালোকে এডাল ৰছী আনক এই ৰছীডাল মই কথাটো বুজাই দি আছোঁ এই ৰছীডাল চুৰে লক্ষ্য কৰোঁতে হয় ছাগলৰ কথা পাহৰি যোৱাৰ লগে লগে চুৰে ৰছীডাল কাটি থাকাতে আহি পেলাই আমি হয় দি পিছত দি ধৰিব পাৰিম আৰু এইটো কি লৈছে চাহ খাব না দাদা চাহ অলপ খাব পাৰি গাখীৰ দি লাল চাহ অলপ কৰি আনকচোন ইমাৰ্জেঞ্চি যাওক
দাদা আপুনি দুটামান কিবা কওক। এই ইমান ক'লো পুৱাৰ পৰা কৈ আছো এই কেতিয়া যাত্ৰা কৰি দিম দাখানি দিলোঁ হতকে যা হ'ব যা ইমান বস্তু নাছে যা যা চাহ খালি মাত্ৰ যা 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 চাল্লা কি মানুহে সাংবাদিক কৰি বাৰিষা দেখালো ইয়াৰ ছাগালচোন নহয় কাৰ হ'ব? হয় বছ হয় আমি এখেতৰ ওচৰলৈ আহিছোঁ, এখেতৰ পৰা আমি কিহৰ পৰামৰ্শ লওঁ। দাদা আপুনি কি ক'ব ছাগলী চোৰৰ বিষয়ে? ভাই কি ক'ব ভাই, ইয়াতে আৰু কি হ'ল ৰাতি চব খাই বৈ আৰু যিটো শুই গেল, শুই যাওঁতে এতিয়া কেনেকা কি কৰলাক মানে এটা ঘৰত ভাই কাৰোবাৰ 2টা কাৰোবাৰ 3টা কাৰোবাৰ 4টা ছাগলী এনেকা দুখীয়া মানুহবিলাকে আৰু কি কৰিব বানপানীৰ সময়ত একো নাই। আৰু এতিয়া দুখীয়া মানুহ এই শুকেকুচি গাঁৱত কিবাকে গৰু ছাগল পুহি কেনি আৰু কিবা এনেকা নিজৰ সংসাৰখন চলাই আছে। তাৰে পিছতে দেখা গেল যিটো চোৰবিলাকৰ তাণ্ডৱ এনেকা কে ভাই এটাও বস্তু এৰি নিদিয়ে, কাৰোবাৰ তালা ভাঙছি কাৰোবাৰ চিকল কাটছি এনেকা কাটি কেনি ভাই একো ছাগলী এৰা নাই ভাই আৰু এনেকা হৈ যদি উৎপাত চলি থাকে তেতিয়া এই গৰীব দুখীয়াটো কি কৰিব? সেইকাৰণে আপোনাৰ মধ্যম অনুযায়ী প্ৰশাসনক মানে জনাব বিচাৰোঁ কি অতি শীঘ্ৰে আৰু এই চোৰবিলাকৰ মানে কি বোলে কয় আপোনালোকৰ মানে এখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। বিহিত ব্যৱস্থা ল'ব লাগে। সেইকাৰণে কি ভাই এনেকা যদি উৎপাত চলি থাকিলে তেতিয়া সকলোৰ বেয়া অৱস্থা হ'ব। তাৰ কাৰণে ভাই প্ৰশাসনে আৰু সকলো মিলি কেনি এই চোৰবিলাক ক'ত আছে কি কৰি আছে তাক তদন্ত কৰি ধৰিব লাগে। সেয়ে মই আপোনাৰ মধ্যম অনুযায়ী ক'ব বিচাৰোঁ। ইয়াৰ লোকেল মানুহ কোনোবা থকা বুলি আপোনালোকে সন্দেহ কৰে নেকি? লোকেল মানুহৰ সন্দেহটো কৰাও যায় নকৰাও যায় কাৰণ কি যদি এনেকা এটা আহি কাৰ ঘৰত কি আছে সেইটো বাহিৰা মানুহটো একো নাজানে। তাৰ কাৰণে এটা সন্দেহ যায় ইয়াৰ ভিতৰতে কোনোবাই এনেকা লোকেল মানুহৰ হাত আছে। তাৰ কাৰণে এই ঘৰে ঘৰে এনেকা ছাগলী গৰু কিবা কানি এনেকা চুৰ হৈ আছে। কাৰণ কি বাহিৰৰ যেতিয়া চুৰ আহিব ভাই কাৰ ঘৰত কি আছে সেইটোতো নাজানে। তাৰ কাৰণে ভাই ইয়াতেতো লোকেল কোনোবাই ন কোনোবাই সহায়কাৰী আছে। তাৰ কাৰণে এই চোৰবিলাকৰ তাণ্ডৱ বেছি চলি আছে। গতিকে কি এই লোকেল কোনে আছে তাৰ কাৰণে আইনে ব্যৱস্থা লৈ কেনি তাৰ তদন্ত কৰি কেনি আৰু ইয়াৰ ব্যৱস্থা ল'ব লাগে। ধন্যবাদ জনাইছোঁ আপোনাক আমাৰ লগত এইখিনি সময় দিয়াৰ বাবে। দৰ্শক আপোনালোকে ৰাইজৰ মতামত জানিলে। যিহেতু এইখিনি কৃষি প্ৰধান এৰিয়া, ইয়াত মীন পালন বা ধান খেতিৰ এনেধৰণৰ ছিষ্টেম আছিল যদিও বানপানীৰ সময়ত উটুৱাই নি বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰিছে। সেয়েহে মানুহে কিছু গৰু ছাগলী পুহি চলাৰ সকাহ এটা লৈছিল, কিন্তু চোৰৰ তাণ্ডৱত সেয়াও এতিয়া সম্ভৱ হৈ পৰা নাই। সেয়েহে আমি স্থানীয় প্ৰশাসনক এটাই অনুৰোধ জনাওঁ যে তেখেতসকলে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈছে। ধন্যবাদ।